নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে থকা বেল আইকনটো দবাই দিয়ক আজি আমি আলোচনা কৰিম গৰ্ভাৱস্থাত আৰু স্তনপান কৰাই থকা অৱস্থাত মহিলাসকলৰ পোষণ কিমান হ'ব লাগে পোষণ মানে খাদ্যৰ পৰিমাণ কিমান হ'ব লাগে এতিয়া আমি আহক আলোচনা কৰো গৰ্ভাৱস্থাত মহিলাসকলে অতি কমেও 5 বাৰকৈ আহাৰ গ্ৰহণ কৰিব লাগে আৰু স্তনপান কৰাই থকা অৱস্থাত মহিলাগৰাকীয়ে অতি কমেও 6 বাৰকৈ আহাৰ গ্ৰহণ কৰিব লাগে মহিলাসকলে নিজে নিজে ডায়েট চাৰ্ট এখন মেইনটেইন কৰিব লাগে ধৰা হওক হাত মুখ ধুই উঠি এগিলাস পানী খাব কুহুমীয়া গৰম পানী 7 মান বজাত আপোনালোকে অলপমান মুড়ি চাহ খাব বা বিস্কুট চাহ খাব 8টাৰ পৰা 9টাৰ ভিতৰত আপোনালোকে এবাটি ভাত খাব বা ৰুটি খাব নেক্সট 11ৰ পৰা 12টাৰ ভিতৰত আকৌ আপোনালোকে অলপ চিৰা বা মুড়ি খাব যদি মুড়ি খাইছে দুপৰীয়া চিৰা খালেও হ'ব চিৰাৰ লগত অলপ গুড় খাব আকৌ 3ৰ পৰা 2টাৰ পৰা 3:30টাৰ ভিতৰত আকৌ এবাটি ভাত খাব লগত দাইল শাক-পাচলি মাছ মাংস আপোনালোকে যি খায় দাইল শাক-পাচলি আৰু মাছ বা মাংস বা কণী কিবা এটা লগত থাকিব লাগিব তাৰ পিছত ধৰা হল আকৌ 5ৰ পৰা 6টাৰ ভিতৰত আপোনালোকে চাহ খাব বিস্কুট চাহ নাইবা সৰু পিঠাকে বনাই ললে ভাপত দিয়া পিঠা বা খোলা চাপৰি পিঠা বা তেল পিঠা যিকোনো পিঠা এখন খালে চাহৰ লগত তাৰ পিছত আকৌ 8টাৰ পৰা 9টাৰ ভিতৰত আপোনালোকে যি ইচ্ছা আৰু ভাত এবাটিয়ে হওক বা ৰুটি আপোনালোকে যি খায় তেনেকে খাব লাগে মুঠৰ ওপৰত গেপছ দিব নালাগে ঘনঘনকে খাব লাগে কমকৈ ঘনঘনকে খাই থাকিব লাগে আৰু তাৰ মাজতে আপোনালোকে তামোলৰ যেনেকৈ আপোনালোকে ভাত খাই তামোল খায় তামোলৰ ঠাইত আপোনালোকে আমলখি খাব পাৰে পুৱাৰ টাইমত যদি আপুনি আমলখি খাইছে শুকান আমলখি আকৌ দুপৰীয়া টাইমত আপোনালোকে শিলিখা এটা খাওক আকৌ ৰাতিৰ টাইমত আমলখি এটা খাওক আমলখি শিলিখা এইবিলাকতো বহুত ভিটামিন থাকে তেনেকৈ আপোনালোকে সদায় ৰুটিন বনাই লওক লগতে কল খাব পাৰে ফল মূল এইবিলাকো ৰুটিন বনাই ল'ব লাগে কেতিয়া খাব আপোনালোকে তেনেকৈ আপোনালোকে ৰুটিন বনাই খালে মই ভবাত আপোনালোক বেছি উপকৃত হ'ব